নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ এটা ভিডিঅ' দিলোঁ আৰু মই বৰ্তমান আহি এতিয়া এই এটা জেগাত আহি আছোঁ। হয়তো কোনো নাজানে এইটো কোন জেগাত আহি আছোঁ। বৰ্তমান ইয়াত চাইকেল এখন, মোৰ চাইকেলখন, আৰু আহি আছোঁ মই এতিয়া। মই আহি আছোঁ ক'ত গম পাইছেনে? কোনো এতিয়ালৈকে গম পোৱা নাই, কিন্তু আজি একদম ভাল খবৰ এটা। বহু কষ্টৰ মূৰত আজি মোৰ ইউটিউব চেনেলটোৰ আজি মোৰ এক্সচেঞ্জৰ কোডটো পাইছেহি। বহুত দিনৰ পৰা ৱেইট কৰি আজি পাইছেহি। খুব ভাল লাগিছে আৰু বহু কষ্ট কৰি মই চেনেলটো চলাই আছিলোঁ। আৰু ফাইনেলি মোৰ যিজনে মোক চেনেল খোলা মানে উৎসাহ দিছিলে, আজি তেওঁৰ ওচৰতে বৰ্তমান বস্তুটো আহি আছেহি। আৰু তেওঁ মোক কল কৰিলে আহিলে বুলি। আৰু মই পটাপট মানে এই বসন্তীখন লৈ, মোৰ বসন্তীখন আছে ইয়াতে, এখন বসন্তী লৈ আহি গ'লোঁ। আৰু আহি এতিয়া মই দোকানত পাইছোঁ। এয়া মোৰ বন্ধুজন আছে ইয়াতে। পুল আচ্ছা এই পুল আছে, পুল। আৰু চাবলৈতো বহুত মন গৈ আছে, কিন্তু এতিয়া নেদেখুৱাবা নি? তাকেতো এতিয়া নেদেখুৱাওঁ বুলি কৈছে। এতিয়া বন্ধুসকল কি হ'ব তাকে ভাবিছোঁ কথাটো। খুব ভাল লাগিছে। হয়। আৰু বিশেষকৈ পুলৰ ইয়াত যথেষ্ট মানে সহায় আছে বুলি ক'ব লাগিব। কাৰণ কেলৈ প্ৰথম অৱস্থাৰ পৰা মোৰ আগৰ চেনেল এটা আছিলে, এইটো মোৰ ব্ৰেণ্ড হৈ গ'ল। আৰু মই চেনেলটো প্ৰথমতে মই চলোৱা খেলি মেলিৰ কাৰণে এতিয়া বৰ্তমান এইটো মই খুলিলোঁ। খুব ভাল লাগিছে। আজি পুলে গোটেইখিনি মোক সহায় কৰিলে আৰু উৎসাহ দিছিলে, আৰু পুলৰ আশীৰ্বাদতে বুলি ক'ব লাগিব। আপোনালোকৰ আশীৰ্বাদত মোৰ আজি চেনেলটো মানে আপোনাৰ এক্সচেঞ্জ কোডটো পালেহি। আৰু পুলৰ ওচৰলৈ সি কল কৰিলে যে পালেহি বুলি। মই লগালগ মানে ঘৰতে আছিলোঁ, কিবা আজি 20 জুন হয়, কাম এটা কৰি আছিলোঁ, গানৰ কিবা এটা কৰি আছিলোঁ। আৰু লগালগ মই সকলোবিলাক এৰি থৈ দৌৰি আহিছোঁ আৰু পুলক লগ পালোঁ। আৰু এই পুলৰ দোকান। আৰু এতিয়া পুলে আজি মোক দেখুৱাম বুলি কৈছে। এতিয়া পিছফালে ভয় ৰাখিছে বস্তুটো। এইটো চাই লওক আপোনালোকে, ওলাই গ'ল মোৰ এক্সচেঞ্জ কোড। এইটো ইউটিউব চেনেল আজিৰ পৰা একদম মানি আৰ্নিং হৈ যাব। তাকে খুব ভাল লাগিছে। আৰু এনেই চুব পাৰিম নেকি মই? হয়, মই গা ধুলোঁ, ৰাতিপুৱা গা ধুলোঁ। বহুত হেভি বস্তু হয় ন। চাওক আপোনালোকে, এইখন মোৰ বহুত কষ্টৰ মানে আজি আমেৰিকাৰ পৰা আহিছেতো, সেইকাৰণে এইটো গা চা নোধোৱাকে চুবলৈ নিদিওঁ ইয়াক। মই নুচুলেও হৈ যাব গা চা নোধোৱাকে। কিন্তু আৰু আগবাঢ়ি যোৱা, আগলৈ গৈ থাকা। আজি আহিছে, এতিয়া আনবক্সিং কৰিম হা। ইয়াৰ ভিতৰত কি আছে কি নাই সকলো আমি সকলোকে আনবক্সিং দেখুৱাম। আৰু দেখিছা না ফালিছোঁ? হয়, এইটো চাওক, ইয়াত এইটো পেলাই দিলোঁ আৰু এইটো পেলাই দিলোঁ। ৰিমুভ কৰি আছোঁ হা। দুই চাইড ফালিব লাগে ন? চব চাইড ফালিব লাগিব। চব চাইডে ফালিব পাৰি। ভাল লাগিছে। নাজানো ন, লাইভত প্ৰথম আজি আহিছে আৰু তাকে আনবক্সিং কৰি চাইছোঁ। সকলোৱে চাওক। আপোনালোকৰ যদি চেনেল আছে, ভৱিষ্যতে এনেকৈ আনবক্সিং কৰিব লাগিব। চাই লওক সকলোৱে। ৱাও, এইটো কি হয়? ইমান নীলা নীলা ওলাইছে। এইটো কোডটো ইয়াতে আছে। কোডটো এইটো নেদেখাওঁ। এইটো কোডটো মানে দেখুৱাব নোৱাৰি। আৰু ইয়াতে কিবা লিখা আছে নেকি? ইয়াত লিখা আছে গুগল। ইয়াতে গোটেই গুগল লিখা আছে। হয়, এইটো গুগল। এইটো কোডটো দেখুৱাই দিছোঁ বাৰু আপোনালোকক। একো নাই, আপোনালোকে ভেৰিফাই কৰিলেও কওক। এনেও নোৱাৰে এইটো ভেৰিফাই কৰিবলৈ, এইটো কোনো সম্ভৱেই নহয়। বাকী আগবাঢ়ি যোৱা। হয়, এইটো তোমাৰ বস্তু দি দিলোঁ। তাকে ভাল লাগিলে সকলোৱে। আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু আগলৈকে মোক এনেকৈ আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব। আৰু খুব সুন্দৰভাৱে মই বস্তুবিলাক বজাই দিবলৈ বা সকলোবিলাক মিউজিক লাইনৰ সকলো ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিছোঁ। আগলৈকে সকলো সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। বাই।